নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ঢকুৱাখানা ব্লগ আৰু মই উপস্থিত আছোঁ যোৰহাটৰ নাৰ্চাৰীত আৰু ইয়াৰ কি ফুলৰ কালেকশ্যন ৰাখিছে বলকচোন চাওঁ, ভিতৰলৈ সোমাই যাওঁ। নাৰ্চাৰীৰ মালিকজন আছে, তেওঁৰ পৰা আমি দুআষাৰমান জানিব বিচাৰিম। নমস্কাৰ। আৰু খুৰা, আপোনাৰ নাৰ্চাৰীখন দেখিলোঁ আমি যথেষ্ট ডাঙৰে হয়। আপোনাৰ খোলা কিমান দিন হ'ল বাৰু? এইখন 1.5 বছৰ হৈছে। আচলতে মোৰ পৰিবাৰে এইখন আৰম্ভ কৰিছে, জেনিতা শৰ্মা। এইখন আমি যোৱা 21 চনৰ আগষ্টৰ 29 তাৰিখৰ দিনা আৰম্ভ কৰিছোঁ। এতিয়া বছৰ 4 মাহ চলি আছে। কথা হ'ল কি, আমি আপোনালোকে দেখিছে যে এইটো আমি ইনডোৰ আৰু আউটডোৰ দুটা কৰিছোঁ। আউটডোৰটো আপোনালোকে যথেষ্ট প্লাণ্ট পাব, ভিতৰত মানে যিখিনি ইনডোৰ প্লেণ্ট সেইখিনিও পাব। আৰু তাৰ লগতে আপোনালোকে ওপৰতে দেখিবলৈ পাব যে আমাৰ ইয়াত বজাৰ কৰিলে আপোনালোকে 500 টকা যদি বজাৰ কৰে টাব পাব, 1000 টকা বজাৰ কৰিলে হেঙিং টাব পাব, 1500 টকা বজাৰ কৰিলে আপোনালোকে এটা স্প্ৰে পাব, আৰু যদি আপোনালোকে 2000 টকাৰ পৰা ওপৰত বজাৰ কৰে তেতিয়াহ'লে আমি ফুলৰ সৈতে এটা টাব আপোনালোকক উপহাৰ হিচাপে দিব বিচাৰিছোঁ নতুন বছৰত। সেইকাৰণে আপোনালোকক সকলোকে আপুনি অহাৰ বাবেও ধন্যবাদ আৰু সকলোকে স্বাগতম জনাইছোঁ যোৰহাট নাৰ্চাৰী। দেখিছোঁ এয়া মানে আপুনি গছৰ পুলিবোৰ গজাব পাৰিব, ইয়াত গুটি আছে, গোটেই গুটিবোৰ আছে, ইয়াত লৈ যাব পাৰিব। আৰু ইয়াতে দেখিছোঁ আমি প্ৰথমতে ইয়াত দেখিবলৈ পাইছোঁ টাবত বগেনভেলিয়া হয়। বগেনভেলিয়াটো আপোনালোকে চবতে দেখিছে আৰু এই দেখিছে নহয়, ট্ৰপেৰী বুলি কয়, সুন্দৰভাৱে দেখা পাইছে আপোনালোকে। আৰু ভিতৰলৈ সোমাই আহিছোঁ, ছাইডতে দেখা পাইছে ইণ্ডো মাল্টি হয়, দেখিছে পূৰা ধুনীয়াকৈ ফুলি আছে। এয়া এক পইণ্টছেটিয়া হয়, দেখিছে ধুনীয়াকৈ ফুলি আছে। আৰু ছাইডতে আছে আমাৰ ইণ্ডো প্লেনসমূহ আৰু এয়া ঢেকীয়াজাতীয় গছ হয়, দেখিছে আপোনালোকে। মানে ইয়াতে এখন দোকানৰ গতে আছে আৰু ভিতৰতে আপোনালোকে দেখিব, ভিতৰত বহুত ডাঙৰ হয়। এয়া এন্থৰিয়াম হয়, দেখিছে ধুনীয়াভাৱে ফুলি ৰাখিছে এন্থৰিয়াম। এয়া দেখিছে এইবোৰ ইণ্ডো প্লেনসমূহ আছে ইয়াত, আৰু ওপৰত হেংগিং প্লেনসমূহ আছে। আৰু ছাইডতে দেখিছোঁ এজোপা ধুনীয়া গছ হয়, এন্থৰিয়াম হয়, এজোপা নতুন গছ, আৰু এজোপা চাইনাৰ পৰা অনা হৈছে বুলি কৈছে দাদাই। আৰু ইয়াৰ ছাইডতে দেখিছোঁ ধুনীয়া ফ্ৰায়াৰ বল হয়, ধুনীয়া গছ। আৰু এই ছাইডতে দেখিছোঁ আপোনালোকে বেলেগ নাৰ্চাৰী দেখা নাই, এইজোপা হয়, এইজোপা গছৰ নাম হৈছে গুড মৰ্ণিং বুলি কয়, গুড মৰ্ণিং প্লেন হয়। এজোপা বহুত ধুনীয়া গছ, বেলেগ নাৰ্চাৰীত আপোনালোকে দেখা নাপাব। প্ৰথম আপোনালোকে দেখিছে ইয়াত আপোনালোকে বহুত আকৰ্ষণীয় গিফ্ট দিয়া হয়, আপুনি ফুল কিনিলে আপোনালোকে বহুত ডাঙৰ ডাঙৰ উপহাৰ পাব। আপোনালোকে আহিব যোৰহাট যদি আহে আপোনালোকে যোৰহাট নাৰ্চাৰীত আহিব, নিশ্চয় আপোনালোকে এই পুৰস্কাৰসমূহ লৈ যাব পাৰিব ঘৰলৈ। আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। ভিতৰতে জাননী এখন দিছে, অনুগ্ৰহ কৰি ওলমাই থোৱা টাবৰ লতা নিচিঙিব, দেখিছে নহয় জাননীখন। আৰু আমি ভিতৰলৈ সোমাই যাম, বহুতো প্লেন ৰাখিছে। ফুলখিনি দেখাই দিবলৈ লৈছোঁ। এইখিনি হ'ল ডাইনথাছ হয়, ধুনীয়া ফুল, দেখিছে কিমান ধুনীয়াকৈ ফুলি আছে। ছাইডতে দেখিছে পেণ্ঠিছ হয়। আমাৰ ছাইডতে দেখিছোঁ এয়া লিলিয়ামৰ গছ হয়, এইটো পাৰ্মানেণ্ট গছো হয়, যিটো গালটো থাকি যায়, আৰু সেইবাবে আপোনালোকে ল'ব পাৰে, ধুনীয়া গছ হয়। দেখিছে নহয়, কালাৰ দেখিবলৈ পাইছে ধুনীয়া পাইছোঁ। এইটো পেনজি হয়, ধুনীয়াকৈ ফুলি ৰাখিছে, ফুলবোৰ দেখিছে আপোনালোকে ধুনীয়া ধুনীয়া। আৰু এই ছাইডতে দেখিছোঁ আমাৰ এইটো কাকবিকতে দেখিব আপোনালোকে, এইটো কালে হয়, ধুনীয়া ফুল চাইছে নহয়। দেখিবলৈ পাইছে চেলভিয়া হয়, বহুতো কালাৰ আছে ইয়াত, দেখিছে কিমান ধুনীয়া লাগিছে। আৰু আপোনালোকেও যদি ৰোৱা নাই আপোনালোকে ট্ৰাই কৰিব পাৰে, একচাত ৰুই চাব পাৰে, ভাল ফুল হয়। এইখিনিতে মই দেখিছোঁ জিএনাম হয়, এইখিনি পাৰ্মানেণ্ট গছ হয়, আপোনালোকে ৰুব পাৰে, ধুনীয়া ফুলিব, দেখিছে। আৰু আমাৰ ছাইডতে আছে মানি প্লেন হয়, ধুনীয়া ফুল। আৰু ইয়াতে আছে ৰাবাৰ প্লেন হয়, ধুনীয়া ফুল হয়। ছাইডতে দেখিবলৈ পাইছে পইণ্টছেটিয়া হয়, ধুনীয়াকৈ ফুলি আছে, দেখিছে কালাৰ। আপোনালোকে যিসকলে ৰোৱা নাই তেওঁলোকে ট্ৰাই কৰিব পাৰে, ভাল ফুল। এজোপা দেখিবলৈ পাইছে এষ্টাৰ হয়, ধুনীয়া ফুল। আপোনালোকেও যদি যিসকলে ৰোৱা নাই তেওঁলোকে ট্ৰাই কৰিব পাৰে, দেখিছে বহুতো কালাৰ আছে ইয়াত। এইটো ষ্ট্ৰবেৰী হয়, আপোনালোকে ঘৰত লগাব পাৰে, দেখিছে পুলি ইয়াত ষ্টকত আছে। আৰু এই ছাইডতে দেখিছে নাৰ্জী হয়, কলি মাৰিব, আৰু কলি মাৰি আছে, ফুলটো অহা নাই, আহিব।
মই চাইডতে দেখিছোঁ এইটো চিনেৰিয়া হয়। আপোনালোকে যদি ছাঁত ৰুব বিচাৰে তেতিয়া চিনেৰিয়া ৰুব পাৰে, ভাল গছ হয়। দেখিছে চাইডতে আছে। এইটো নাগচম্পা বুলি কোৱা হয়। এইটো বেলেগ নাৰ্চাৰীত মই দেখা নাই, কিন্তু ভাল গছে হয়, আপোনালোকে ল'ব পাৰে। দেখিবলৈ পাইছে ডাইন ঠাছ হয়। দেখিছে কিমান সুন্দৰভাৱে ফুলি আছে। আপোনালোকেও ৰুব পাৰে, বহুত ৰং বিৰঙৰ আছে মানে, কালাৰ দেখিছে নহয়। ইয়াৰ পিটনীয়া হয়, দেখিছে ধুনীয়া ফুল, কালাৰটো দেখিবলৈ পাইছে। আৰু কিটচেন টাইপৰ হয়, দেখিছে ফুলৰ কালাৰ। আৰু মই এতিয়া আপোনালোকৰ দেখাইছোঁ এজোপা বিশেষ গছ, এজোপা হৈছে আপোনালোকৰ বেগম পাহাৰ। আৰু ইয়াৰে মানে এটা জংঘলী টাইপে পায়, কিন্তু এইটো নহয় বাৰু, এইটো হাইব্ৰিড হয়। দেখিছে বেগম বাহাৰ হয়। আপোনালোকৰ ঘৰত এবাৰ ৰুই চাবচোন, মানে নিশ্চয় ভাল লাগিব। আৰু ইয়াৰ কালাৰটো দেখিবলৈ পাইছে কিমান সুন্দৰ আৰু ধুনীয়া। ইয়াত আপোনালোকৰ ঘৰত এবাৰ ৰুই চাব, যিসকলে ৰোৱা নাই, ভাল ফুল হয়। ইণ্টাৰেষ্টিং গছ এটা দেখাইছোঁ, ইয়াত তিতা চপৰা দেখিবলৈ পাইছে, তিতা চপৰা হয়, ধুনীয়া একদম গছ পুলি আছে, আপোনালোকে ৰুব পাৰে, আৰু এইখিনি ভাল গছ। লেমন পাইন হয়। মই এটা বস্তু দেখাইছোঁ, আপোনালোকে এইটো দেখা নাই চাগে, এইটো হৈছে লেমন পাইন হয়। এইটো নেমু গতে গোন্ধাব আপোনালোকে। মই গোন্ধ লৈ দেখাই দিছোঁ, আপোনালোকে যিসকলে মানে গোন্ধ ল'ব বিচাৰে আপোনালোকে পুলিটো নিব পাৰে, ভাল গছ হয়। আৰু আমাৰ ছাইডতে আছে এডেনিয়াম, ইয়াত দেখিবলৈ পাইছে এডেনিয়াম হয়, ভাল গছ হয়, আপোনালোকে ৰুব পাৰে। আৰু মই আপোনাক ইণ্টাৰেষ্টিং বস্তু এটা দেখাবলৈ গৈ আছোঁ। বেঙেনা গছত গ্ৰাফটিং কৰা হৈছে এজোপা গছ, এজোপা চাওকচোন বোলক। এজোপা ক'তো দেখা নাই, মানে একদম অসম্ভৱতকৈ অসম্ভৱ গছ হয়। এজোপা তলৰটো দেখিছে আপোনালোকে, এজোপা কাঁইট আছে, তলৰটো দেখিবলৈ পাইছে এজোপা বেঙেনাৰ গছ হয়। আৰু গ্ৰাফটিং কৰি বনোৱা হৈছে বিলাহী গছ। ইয়াত দেখিছে বেঙেনাৰ গছ হয়, আৰু ইয়াত গ্ৰাফটিং কৰি বনোৱা হৈছে বেঙেনাৰ গছ। এই বেঙেনা লাগি আছে, আপোনালোকে দেখিবলৈ পাইছে, একদম অদ্ভুত মানে এইটো গ্ৰাফটিং কৰা হৈছে। আপোনালোকেও কৰি চাব পাৰে, যিসকলে ট্ৰাই কৰিব বিচাৰে। চালাম হয়, ধুনীয়া গছ, দেখিছে ৰঙা পৰি গৈছে, যিহেতুকে ৰ'দ পৰিছে নেকি। দেখিবলৈ পাইছে আৰু বৰ্মেলেট হয়, দেখা পাইছে বৰ্মেলেট, ধুনীয়া ফুল। গোটেই একদম মানি প্লেণ্টবোৰ ৰখা হৈছে, দেখিছে চাইডে চাইডে গোটেই মানি প্লেণ্ট ৰখা হৈছে। আৰু মই বহুত গছ আছে, মানে আপোনালোকে ইয়াত ষ্টকত বহুত গছ পাব, কিন্তু মই মেইন গছো মই আপোনালোকক মই দেখুৱাই গৈছোঁ। আপোনালোকে যিহেতুকে মানে আনকমন গছ, সেইকেইটাকে মই দেখাই আছোঁ। চিফলেৰিয়া হয়, ধুনীয়া গছ, এয়া দেখিছে। আৰু চাইডতে দেখিছে এয়া জেনাৰ্ডন হয়, জেনাৰ্ডন হয়। এয়া আপোনালোকে দেখা নাই চাগে, ভাল গছ হয় জেনাৰ্ডন। আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে, ৰুই চাব পাৰে এবাৰ, ভাল হয়। ইণ্টাৰেষ্টিং বস্তু এটা দেখিলোঁ, এইটো চিলভাৰ ডাষ্ট হয়, দেখিছে ভাল গছ, আপোনালোকেও ৰুব পাৰে। বেলেগ নাৰ্চাৰীত নাপাব, অকল যোৰহাট নাৰ্চাৰীতে এজোপা পাব। সেইখিনি থোজা হয়, আৰু মানে নাৰ্চাৰীখন অলপ সৰু, কিন্তু মানে বহুত ফুলৰ ভেৰাইটি কালেকশ্যন ৰাখিছে। আৰু ওচৰতে আছে জাতীয় বিদ্যালয় হয়, এইখন দেখিছে চাইডতে জাতীয় বিদ্যালয় দেখিছে। জাতীয় বিদ্যালয়ৰ কাষতে যোৰহাট নাৰ্চাৰীখন অৱস্থিত। আৰু আপোনালোকে যোৰহাট আহিলে ইয়াত এপাক সোমাই যাব, আৰু ফুল নিকিনিলেও এপাক চাই যাব বুলি আশা ৰাখিলোঁ, ধন্যবাদ। আৰু ভিডিঅ' চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। মই মেইন ফুলখিনি দেখালোঁ আপোনালোকক, আৰু বহুত ফুল আছে, কিন্তু বেছি ভিডিঅ' দীঘল হৈ যাব, সেইবাবে মই ইয়াতে সামৰণি মাৰিছোঁ।